নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো অলপ বেলেগ ধৰণে হ'বলৈ গৈ আছে। আজি আছে চুকাফা দিৱস। আজি চুকাফা দিৱসৰ দিনা ভাবিলোঁ ঘৰৰ ওচৰত থকা পাৰ্কখনত ছবি প্ৰতিযোগিতা, আকস্মিক বক্তৃতা আৰু ৰচনা প্ৰতিযোগিতা ইত্যাদি মই পাতিম বুলি ভাবিছোঁ। আৰু মোৰ ঘৰৰ ওচৰত ভাইটি ভণ্টিসকল আছে, ইহঁতক মাতিছোঁ, আহিব সিহঁতি। আৰু বেছি কথা নকওঁ আৰু অলপ সময় পিছতে আমাৰ এই প্ৰতিযোগিতাসমূহ আৰম্ভ কৰিম, চাই থাকক। বৰ্তমান আমাৰ এতিয়া ছবি প্ৰতিযোগিতা আৰম্ভ কৰিব লৈছোঁ। তেহেঁতক বহিখিনি দিম। Start বেছি দিছিলে দেই। চাওক এতিয়া কি আছে, ধুনীয়া লাগিছে দেই, এই ৰংঘৰটো ধুনীয়া লাগিছে। শ্বেডিং কৰিবি নে কালাৰ কৰিবি? শ্বেডিং কৰিবি? ধুনীয়া লাগিছে দেই ছোৱালীকেইজনীয়ে। আৰু ল'ৰাকেইটা চাওঁ কি লাগিছে, পাকেট দিছ, ভাল লাগিছে। আৰু তুমি কিবা বল নে কি আঁকিছে? ভাল আঁকিবি দেই। ফাৰ্ষ্ট নিবলৈ ধুনীয়াকৈ আঁকিব লাগিব দেই। ধুনীয়াকৈ আঁক, ফাৰ্ষ্ট নিবি হয় নাই? কোনে নিব ফাৰ্ষ্ট? ফাৰ্ষ্ট পুৰস্কাৰ পাবলৈ ভালকৈ আঁকিব লাগিব। উঠিয়া চবে ক'লে উঠিয়া বাবু জলদি আমাৰ বিচাৰকে বিচাৰ কৰি আছে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হ'ব এতিয়া। আৰু খন্তেক সময়ৰ পাছতে আমাৰ আকস্মিক বক্তৃতা প্ৰতিযোগিতা আৰম্ভ কৰা হ'ব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোকে চাই থাকিব। তিনিটা ধৰিবি হা, তিনিবাৰ ধৰিবি, এটা চাই ল, যোনটো নহয় তিনিবাৰ ধৰিবি। মোৰ নাম শ্ৰীমতী ৰশ্মি দৰ্জী। মই এটা কবিতা আবৃত্তি কৰিব লৈছোঁ। কবিতাটোৰ নাম হ'ল গছে যদি খোজ কাঢ়ে, গছে যদি খোজ কাঢ়ে, গছে যদি আমাৰ দৰে পাৰে কথা ক'ব, গছে যদি খোজ কাঢ়ে কেনে মজা হ'ব, ফল আনি গছে যদি ঘৰে ঘৰে দিব, আমাৰ পৰা মৰম চেনেহ পাতত মুহি দিব, হাবি এৰি গছ যদি আমাৰ লগত যাব, চাইকেল ৰিক্সা গাড়ীবোৰ কি হ'ব বিলাই, সৰু ডাঙৰ গছ মিলি আমাৰ লগত যাব, দুই মিলি ল'ৰাবোৰ লৰ লাগি চাব, কেনে মজা হ'ব ভাই, কেনে মজা হ'ব, গছ যদি আমাৰ দেখো লগৰীয়া হ'ব। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী হৃদয়নাথ। মই বায়ুৰ বিষয়ে ক'ম। বায়ু কোনো ৰং নাই, বায়ু কোনো আকাৰ নাই, বায়ুৱে আমি উশাহ নিশাহ লওঁ। ধন্যবাদ। কি কৰিবতো লাগিবই। এফালে আহিছে দেই। নামটো কি? পাপৰি কি? নমস্কাৰ, মোৰ নাম শ্ৰীমতী পাপৰি ৰাজনীতি। বিষয়টো কি? পানী। পাৰিবি নহয় ক? পানী আমি খাওঁ, পানী আমি কাপোৰ ধুওঁ, পানী আমি গা ধুওঁ, খালে কোনো জীয়াই থাকিব নোৱাৰে। গীতাৰ্থী কি দিছিলে? ৰাজবংশী। কি পাইছ? হা? ক। নমস্কাৰ, মোৰ নাম শ্ৰীমতী গীতাৰ্থী ৰাজবংশী। মই কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। গছৰ বিষয়ে ক'বলৈ লৈছোঁ। গছে আমাক অক্সিজেন দিয়ে, আমি গছক কাৰ্বন ডাই অক্সাইড দিওঁ, গছে আমাক ফল মূল দিয়ে,
গছ নাথাকিলে আমি জীয়াই নাথাকোঁ। ইমানতে জানো। নমস্কাৰ। আকস্মিক বক্তৃতা শেষ হৈছে। এতিয়া আৰম্ভ হ'ব কবিতা আবৃত্তি, তাৰ পাছতে আমাৰ অনুষ্ঠান শেষ হ'ব। আপোনালোকে চাই থাকক। গীতাৰ্থী ৰাজবংশী। নমস্কাৰ, মোৰ নাম শ্ৰীমতী গীতাৰ্থী ৰাজবংশী। মই কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটোৰ নাম হ'ল পিঠাৰ মেল। পিঠাৰ মেল অকণমানি এটা ভৰালি কোঠা, বিহু ৰুকা ৰাতি, পাচিত বহি পিঠাৰবোৰে আছিল কথা পাতি। চুঙা পিঠাৰে মাতিলে ঘৰ পৰা খোলা চাপৰিয়া বাই, দেশৰ কথা দহৰ কথা শুনিছানে নাই? এই দেহলৈ আৰু বেছি দিন নাই আমাৰ ভাই, কি আকৌ তেনে দুখ লগা কথা উতলিয়াই দিলে মাত। ফেনী পিঠাৰে দিলে উত্তৰ ফেন উলিয়াই, হওঁতে আমাৰ চুঙাবোৰ পাই মিছা কোৱা নাই। আজিকালি আৰু অকণমানিয়ে নাপায় আমাৰ চিনি, লুচি লাগে, বিস্কুট লাগে, লাগে চাহ পানী, টপা টপ ৰসগোল্লা মুখত সোমাব পায়, লাৰু আৰু পিঠাবোৰ ৰেহাই ঘিণ চকুৰে চাই, পিঠাৰে গুৰ অকণমান তালে সোমাই কাণ, এইদৰে হ'লে আৰু বেছি দিন নাই, এইদৰে হ'লে আৰু বেছি দিন জীয়াই থকা ঠান। কবি মধুচন্দ্ৰ হাজৰিকা। নমস্কাৰ, মোৰ নাম শ্ৰীমতী অনিতা দৰ্জী। মই এটা কবিতা আবৃত্তি কৰিব লৈছোঁ। কবিতাটোৰ নাম হ'ল পঢ়াশালী। আমাৰ পঢ়াশালী, আমি ফুলনি নানা ৰঙী ফুল, মিলি জুলি থাকোঁ খেলি হাঁহি ধেমালিৰে ভৰি ভৰি আছে আমাৰ এই পঢ়াশালী। সাধু আৰু গান শুনি নাচি নাচি লৌ মোজা, হাতে কামে কৰি শুনাই কিতাপৰ বুজা। নমস্কাৰ। নমস্কাৰ, মোৰ নাম জোনমণি নাথ। মই কবিতা আবৃত্তি কৰিব লৈছোঁ। কবিতাটোৰ নাম কেকেটুৱা। কেকেটুৱা কেকেটুৱা নাকান্দিবা তুমি, পোৱালিটো আনিছিলোঁ দুখ পাইছে বুলি, খুৱাই বোৱাই ৰাখিছিলোঁ মৰম চেনেহ কৰি, ঘূৰাই দিছোঁ পোৱালিটো ৰাখা যতন কৰি। নমস্কাৰ, মোৰ নাম শ্ৰী হৃদয় নাথ। মই এটা কবিতা আবৃত্তি কৰিব ওলাইছোঁ। আম জাম লেটেকু পনিয়ল, হোম থিৰা কমলা বেল নাৰিকল, ঔটেঙা মৌচুম্বী লিচু পিচ ফল, ভিন ভিন নামৰ এইবোৰ ফল, আমলখি শিলিখা জলফাই ভোমোৰা, অমিতা তিয়হ বগৰী অমৰা, আঙুৰ আপেল নাচপতি মধুৰিআম, এইবোৰ ফল মূল আমিয়েই খাম। নমস্কাৰ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰশ্মি দৰ্জী। মই এটা কবিতা আবৃত্তি কৰিব লৈছোঁ। কবিতাটোৰ নাম হ'ল অসম আমাৰ ৰূপহী। অসম আমাৰ ৰূপহী সোণৰ গুণা হে, ভাৰতৰে পূৰ্ব দিশ সূৰ্য উঠা দেশ, গোটেই জীৱন বিচাৰিলে অলেখ দিব ৰাতি, অসম দেশৰ দৰে নেপাম ইমান ৰসাল মাটি, চিৰবিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ, ভাৰতৰে পূৰ্ব দিশ সূৰ্য উঠা দেশ, বহাগতে আমাৰ আই মহুৰা হৈ ঘূৰে, মাঘৰ শুনা হাতেৰে লখিমী আদৰে, শৰৎ নিশা তৰাৰে সজাই আইৰেকে, ভাৰতৰে পূৰ্ব দিশ সূৰ্য উঠা দেশ, পাহাম ভৈয়াম মেঘে কৰা ৰামধেনুৰে দৰে, তোমাৰ ভাষা মৰমে মিলনে খাৰ কৰে, লোহিতৰে বহুল পাত পনি পাত কৰোঁ, জন্ম ললো ইয়াতে ইয়াতে যেন মৰো, পাম ক'ত এনে মধুৰ ৰূপৰ সমাবে, ভাৰতৰে পূৰ্ব দিশ সূৰ্য উঠা দে। গীতিকা ভূপেন হাজৰিকা। ধন্যবাদ। তিনিবৰীয়া জাতীয় পতাকা গান। নমস্কাৰ, মোৰ নাম শ্ৰীমতী গীতাৰ্থী ৰাজবংশী। মই তিনিবৰণীয়া জাতীয় পতাকা গাবলৈ লৈছোঁ। তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত আছে, ওপৰে গেৰুৱা মাজত ক'লা তলত শ্যামল আছে, বগাৰ মাজত অশোক চক্ৰ চিত্ৰ জিলিকি ৰয়, আমাৰ জাতীয় পতাকাখনি কদাপি নহয় ক্ষয়। ধন্যবাদ। বৰ্তমান আমাৰ প্ৰতিযোগিতাসমূহ সমাপ্ত কৰা হৈছে। এতিয়া অলপ ভোকো লাগিছে চাগে, খাবলৈ বিস্কুট আনিছোঁ আৰু লগতে প্ৰাইজসমূহ দি দিম আৰু চাই থাকক। এফালে আমাক খুবেই বিস্কুট ফালিছে চাওক, ধুনীয়া লাগিছে দেই। পইচা নাই পইচা নাই, দামী বিস্কুটে আনিছোঁ, টপ হাত দামী বিস্কুটে আনিছোঁ।
একো নালাগে খাবলৈ বেয়া নাপাবি ইয়াতে আনিছোঁ অহালৈকে ভালকৈ পাতিলে এনেকৈ কিবা পাতিলে অংশগ্ৰহণ কৰি থাকিবলৈ বুলি কওঁ আহিবি সকলোৱে এনেকৈ বা এবাৰ সৰু সুৰাকৈ হৈছে এইবাৰকৈ ডাঙৰকৈ হ'ব যাতে আপুনি এখন দেখিছে গীতাৰ্থী ৰাজবংশীয়ে সুন্দৰকৈ ড্ৰয়িং কৰিছে কেনেকৈ দেখালে হা এয়া পাইছে প্ৰতিযোগিতাত ফাৰ্ষ্ট দেখিছে পাপৰি ৰাজবংশীয়ে অতি সুন্দৰকৈ ছবি আঁকিছে আৰু খালে ছবি প্ৰতিযোগিতাত দ্বিতীয় পাইছে আমাৰ পাপৰি এয়া চাওক অংগৰাজ লাহনে ছবি প্ৰতিযোগিতাত তৃতীয় পুৰস্কাৰ লাভ কৰিছে 4জন প্ৰতিযোগীয়ে নিচুঙনি বঁটা লাভ কৰিছে ইতিমধ্যে বঁটা বিতৰণী অনুষ্ঠান শেষ হৈছে মোৰ ফালৰ পৰা সকলো প্ৰতিযোগীলৈ মোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ধন্যবাদ জয় ৰাইজসকল ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নকৰোঁ কাৰণ এই ভিডিঅ'টোত লাইক এণ্ড ছাবস্ক্ৰাইবৰ কাৰণে ভিডিঅ'টো বনোৱা নাই এই ভিডিঅ'টো অকল বনাইছোঁ যে আজি অসম দিৱস সকলো অসমৰ ৰাইজে এই দিনটোত উদযাপন কৰি আহি আছে চুকাফা দিৱস হিচাপে তো আজি মই ভাবিলোঁ মোৰ চেনেলটোত ভিডিঅ' এটা দিওঁ ঘৰৰ ওচৰৰ ভাইটি ভণ্টিসকলক মাতি ছবি প্ৰতিযোগিতা আকস্মিক বক্তৃতা কবিতা ইত্যাদিসমূহ পাতিবলৈ মই চেষ্টা কৰিলোঁ আৰু সেইবোৰ পতাৰ কাৰণ আছে ইহঁতসকল এতিয়া সৰু হৈ আছে ক'ৰবাত সিহঁতি অংশগ্ৰহণ কৰিব যাব সাহস এটা লাগেতো এতিয়া সিহঁতক মানে উৎসাহ দিলোঁ তেতিয়া যদি বেলেগলৈ ক'ৰবাত যায় প্ৰতিযোগিতা অংশগ্ৰহণ কৰিবলৈ সিহঁতি সাহসটো পাব সেইটো উৎসাহ লাগে মানুহৰ হয় নাই ডাউন দিয়াত মানুহ ঢেৰ ওলাব কিন্তু উৎসাহ দিয়াত মানুহ কোনো নোলায় তাকে মই আজি মনত ভাবিলোঁ যে এনেকৈ তেনেকৈ ভিডিঅ' এটা বনাই সিহঁতক মই ইউটিউবত দি দিওঁ যেতিয়া সিহঁতৰ এতিয়া সৰু হৈ আছে যেতিয়া বয়স সিহঁতৰ ডাঙৰ হ'ব বয়স হ'ব তেতিয়া সিহঁতি ভিডিঅ'বিলাক চাব যে মই সৰুতে এনেকৈ কৰিছিলোঁ তেনেকৈ কৰিছিলোঁ ইমান ধুনীয়া ড্ৰয়িং আঁকিছিলোঁ সেইবিলাক সিহঁতি চাব কিমান ফূৰ্তি পাব কিমান আনন্দ পাব সেইটো টপিক লৈ মানে মই ভিডিঅ'টো আজি বনালোঁ আৰু ছাবস্ক্ৰাইব ভিউজ কমেণ্ট লাইক এইবোৰ মোক এইটো কাৰণে মানে মই ভিডিঅ' বনোৱাই নাই আৰু মোৰ কথাবিলাক অকণ লাগি ধৰিছে আৰু যদি মই চাই ভাল পালে নিজৰ মন মৰ্জিত আপোনালোকে কৰিব মই জোৰ জবৰদস্তি নকৰোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় আপোনালোকে নিজেই কৰিব আৰু মই একো নকওঁ তেনেহ'লে আজিলৈ ধন্যবাদ জয় অসম।